এয়া মায়ে কাহি পিঠা বনাইছে, নাৰিকল আৰু গুড়া দি কিনে বনাইছে আৰু ইয়াতে বাটিত লৈ লোৱা গৈছে। আমি মানে এতিয়া বাৰ ঘৰত যাম আৰু মাই বাৰ কাৰণে এয়া পিঠা বনাইছে। তাই খাই বহুতেই ভাল পায় আৰু পিঠাৰ ৰেচিপিটো আজি মানে আপোনালোকক মই দিম বুলি ভাবিছিলোঁ। আৰু এই পিঠা মই বনোৱা নাই, মোৰ মায়ে বনাইছে। আজি মানে মায়ে বহুত জল্দিকৈ বনালে, সেইকাৰণে ৰেচিপিটো আপোনালোকক শ্বেয়াৰ কৰা নহ'ল। নেক্সট টাইম বনালে আপোনালোকক মই ৰেচিপিটো শ্বেয়াৰ কৰিম আৰু কমেণ্ট কৰিব কেনেকুৱা লাগিছে পিঠা দেখিবৰ কাৰণে। হেল্ল' গাইজ, মোৰ আন এটা ভ্লগলৈকে মই সকলোকে স্বাগতম জনালোঁ। আৰু এতিয়া বাজিছে 4:30 বাজিছে। মা আৰু মই দিনৰ গোটেইবোৰ কাম কৰি এতিয়া আমি বাইদেউহঁতৰ ঘৰত যাব ওলাইছোঁ। আৰু বাইদেউহঁতৰ ঘৰত হঠাতে যাব লগা হ'ল। হঠাতে যাব লগা কাৰণটো হ'ল মানে বাবুৰ গাটো অকণমান ভাল নহয় আৰু তাক অহাকালি ৰাতিপুৱা মানে ডক্টৰৰ তাত লৈ যাব, কিবা চেকআপ কৰাব। আৰু তাৰপাছত আৰু আগৰ ভ্লগত যে কৈছিলোঁ মোৰো মানে কঁকালৰ বিষ হৈ আছে, তাক মানে য'ত চেকআপ কৰিব যাব সেইখন হস্পিটেলৰে মানে মই ডক্টৰক দেখুৱাই আছোঁ। আৰু সেইকাৰণে ভাবিছোঁ মাৰ লগত ময়ো যাওঁ। কালি বাবুৰ চেকআপ কৰোৱাৰ লগতে মোৰো চেকআপ কৰোৱা হ'ব। কঁকালৰ মানে বিষ ইমান মানে বেছি হৈছে ন, অকণো মানে মোৰ কমা নাই। কি হৈছে আৰু মানে ইমান কম বয়সতে কঁকালৰ বিষত ভুগিব লগা হৈছে, উপায় নোহোৱা হৈছে। বহো বুলি বহিব নোৱাৰোঁ, পটককৈ বহিলে উঠিব নোৱাৰোঁ, একদম মানে প্ৰব্লেমত পৰিছোঁ মই। চ' এতিয়া কাপোৰ চাপোৰ পিন্ধি ৰেডি, মাৰ লগত একেবাৰে বাইদেউহঁতৰ ঘৰত যাওঁ। কালি তাৰ পৰা ওলাই কিনে একদম হস্পিটেল যাম, বাবুকো চেকআপ কৰোৱা হ'ব আৰু মোৰো কঁকালৰ বিষ দেখুওৱা হ'ব। সেয়াই আৰু এতিয়া ঘৰৰ পৰা ওলাওঁ পূৰা একদম বাইহাটা চাৰিআলিলৈকে, তাৰপাছত বাইদেউহঁতৰ ঘৰত লগ পাম। এইবোৰ চাব পাৰি আপোনালোকে। এতিয়া আমাৰ মায়ে এতিয়া বাইদেউৰ ঘৰত নিবৰ কাৰণে এইবোৰ থৈছে। এয়া নাৰিকল আৰু ইয়াতে পিঠা লৈছে আৰু ইয়াতে শাক লৈছে, মূলা শাক লৈছে আৰু এয়া গাখীৰ, গোটেইবোৰ লৈছে। এতিয়া ডাঙৰ জীয়েকৰ কাৰণে লৈ যাব। এয়া কাপোৰ চাপোৰ ভৰাই লৈছোঁ, কালি যিহেতুকে ডক্টৰৰ তাত যাব লাগিব ন, মেডিকেলত যাবৰ কাৰণে কুৰ্তি এটা আৰু এনেকৈ টপ এটা লৈ লৈছোঁ, যি ভাল লাগে পিন্ধি যাম। আৰু তাৰপাছত এফালে মাক চাদৰ জাপি দি আছে। আমাৰ মায়ে নিজে চাদৰ জাপিব নোৱাৰে, আমাৰ ভণ্টিয়ে মানে মাক চাদৰ জাপি দিয়ে। আৰু এইফালে এইবোৰ বেগ লৈ লৈছে, এয়া পূজাৰ কাপোৰ, এয়া বাইদেউৰ কাৰণে কাপোৰ লৈ লৈছে আৰু আমাৰ বাইদেউৰ কাৰণেও কাপোৰ লৈছে আৰু বাবুৰ কাৰণে ইয়াতে কাপোৰ লৈছে। পূজাৰ কাপোৰ ইহঁতক মানে এইবাৰ দিম। আৰু কাপোৰযোৰ ক'ৰ পৰা অনা হৈছে ইয়াতে নাম লিখা আছে। আৰু এতিয়া মা আৰু মই যাবৰ কাৰণে ওলালোঁ। মা একদম পূৰা সাজি কাচি ওলাইছে আৰু মোক দেখিছেনে, তেতিয়া যিটো টপ পিন্ধিছিলোঁ সেইটো এটা চেঞ্জ কৰিলোঁ। মোৰ মানে ক'ৰবাত গ'লে এযোৰ কাপোৰেৰে নহয়, মোক কমেও মানে 2-3টামান টপ এনেকৈ মানে চেঞ্জ কৰিবই লাগিব। আৰু সেয়া আজি হ'ল 3 নম্বৰ পিন্ধিলোঁ, এইটো এটা টপ। আৰু এতিয়া যাওঁ। এতিয়া মই কেইটা বাজিল ন? অঁ, এতিয়া 4:30 বাজিলে। যাওঁতে চাগে ৰাতিয়ে হ'ব কিজানি আমাৰ। আৰু গৈ পাই কিনে আপোনালোকক দেখাম বাৰু। আৰু মোৰ ভাগিনটোক আজি দেখা পাম, তাকো দেখা পাব আপোনালোকে। আৰু আমাৰ মাক চাওকচোন ইমান মৰম লগা হৈছে। আৰু জীয়েকৰ ঘৰত যাব ন, পূৰা মানে সাজি কাচি ওলাইছে, একদম মানে ৰঙিলীজনী হৈ ওলাইছে। আৰু আমি আজি যাওঁ কাৰণে আমাৰ মেকিক চাওকচোন, আমাক খেদি আহিছে। সি মানে গম পাইছে আমি যাম বুলি, সেইকাৰণে আমাক খেদি আহিছে। যাওঁ দেই আমি, বাই বাই যাওঁ। আমাৰ পাছে আহি আছে, মই কৈছোন যা ঘৰত যা, বাই ঘৰত যা, বাই যা। আমাৰ মায়ে মানে একচুৱেলি আমাৰ কুকুৰটোক বহুত মৰম কৰে, সেইকাৰণে মাৰ পাছে আহি আছে। ময়ো মৰম কৰোঁ, ময়ো মৰম নকৰা নহয়, বেছি নহয় আৰু। বাবু ব'লা, আমাৰ তাতে যাওঁ, ব'লা কোৱা হেল্ল', কোৱা হেল্ল' এভৰিৱান, কোৱা বাই টাটা। ভিন্দু আৰু বাবুৱে আমাক আধালৈকে নিব আহিছে, তাৰপাছত এতিয়া যাওঁ। এতিয়া 7টা বাজিলে আৰু আমি আহি পালোঁ। এয়া আমাৰ বাবুক চাওক,
কোৱা হাই, কোৱা হেল্ল' এভৰিৱান, কোৱা মুহিতে কোৱা। এতিয়া আহি পালো আৰু আহি পাই একেবাৰে ফ্ৰেছ হৈ কিনে আপোনালোকক লগ পাম। আৰু বাবু এয়া চাই আছে আইতাকে কি আনিছে। সি আগতে কি পলিথিন দাঙি লৈ আহিছে ৰাস্তাৰ পৰা। আৰু কোৱা কিবা কোৱা। হাই গাইজ। হাই গাইজ। কি খবৰ? কি খবৰ? বাবু তোমাৰ দাঁত কেইটা কি লৈ গ'ল? নিগনি। নিগনি লৈ গৈছে। কিমান টকা দিছে তোমাক? 10 টকা। 10 টকা দিছে। কোৱা তোমাৰ নামটো কোৱা, তোমাৰ পৰিচয় কোৱা। পৰিচয়টো কোৱা তোমাৰ। অঞ্চমান মালি। আৰু দেউতাৰ নাম? মালি। আৰু মাৰ নাম? মালি। তোমাৰ ঘৰ ক'ত? মাছালি। আৰু তোমাৰ স্কুলৰ নাম কি? কেকিচ। তাৰ পাছত তুমি কি খাই ভাল পোৱা? ষ্ট্ৰবেৰী। আৰু তুমি কি চাই ভাল পোৱা টিভিত? ইগনছ। ইগনছ আৰু ছটা ভীম খাই ভাল পায় সি। এতিয়া আহি কাপোৰ চাপোৰ চেঞ্জ কৰি চাহ তাহ খাই কিনে বহি আছোঁ। আৰু বাইদেউ কিটচেনত আছে, কি বা বনাইছে আজি ৰাতি গম পাম। আৰু আমাৰ মাহঁতে পুৰা একদম গৰমতে মানে পুৰা পাকাত পৰি গৈছে। পাকত মাংস। কি বনাইছে আজি? কিবা বোলে মাংস বনাইছে বোলে। মাংস গাহৰি গাহৰি খোৱা নেকি তুমি? নমস্কাৰ। আমি এটা গান গাম এতিয়া। আৰু গানটো আপোনালোকে শুনিব দেই। দিয়া গোৱা। গছ দিয়া গোৱা। গছে গছে হাতী দেই গোৱা। আমাৰ বাবু এতিয়া বিচনা পাৰিছে, আমি এতিয়া শুম। চা বাবু কোৱা গুড নাইট। কোৱা গুড নাইট। গুড নাইট। হে গাইজ, এতিয়া ভাত তাত খালোঁ। ভাত খাই ৰেডি। বাইদেউ একদম বিৰাট টেষ্টি আঞ্জা বনাইছে। খাই পুৰা ৰেডি। এতিয়া বিচনাত যোৱা বিৰাট টোপনি লাগিছে। আৰু মৰ্ণিংটো গমেই পাই, হস্পিটেল যাব লাগিব। চবেই হস্পিটেল যাম। ঠিক আছে এতিয়া বাই, গুড নাইট। হেল্ল' এভৰিৱান। আৰু আজি নেক্সট ডে হয়। এতিয়া সময় 3টা বাজিছে। বাকী যোৱাকালি ভ্লগত কৈছিলোঁ যে মানে আমি ৰাতিপুৱা হস্পিটেলত যাম বুলি, বাবুৰ এনেকৈ চেকআপ থকা বুলি কৈছিলোঁ। আৰু মোৰো মানে কঁকালৰ বিষ হৈছে, তাৰ কাৰণে ডক্টৰক দেখাব যাম বুলি কৈছিলোঁ। তাৰপিছত অকণমান আগত আহি পাইছোঁ। জাষ্ট গা পা ধুই ফ্ৰেছ হৈ ভাত খালোঁ। বাকী ডক্টৰক দেখালোঁ। ডক্টৰক দেখাওঁতে বাবুৰ চেকআপ কৰা গ'ল। তাৰপাছত বাবুক একো প্ৰব্লেম নাই বুলি কৈছে, চব ঠিকে থকা বুলি কৈছে। তাৰপিছত মোৰ কঁকালৰ বিষৰ কাৰণে দেখালোঁ, মোকো ঠিকে থকা বুলি কৈছে। কেইটামান এক্সাৰচাইজ দিছে কঁকালৰ বিষৰ কাৰণে, এক্সাৰচাইজ কেইটা ফ'ল' কৰিব দিছে। আৰু মেডিচিন দিছে, টেবলেট দিছে। আৰু কিবা কিবি অইনমেণ্ট দিছে কমৰত লগাবৰ কাৰণে। গোটেইখিনি ইউজ কৰিব দিছে, ভাল পাম বুলি কৈছে। নাজানো আৰু কি হয়। আৰু এক্সাৰচাইজ কেইটা ৰেগুলাৰ কৰিব দিছে। সেয়াই আৰু বেলেগ একো নাছিলে। ইমান কম বয়সতে এনেকৈ যে কঁকালৰ বিষত যে মানে ভাগি পৰিম ভবা নাছিলোঁ। আৰু যিটো প্ৰব্লেম মানে 40-50 বছৰ বয়সত হয়, সেইটো মোৰ এতিয়া ইমান কম বয়সতে হৈছে। কি ক'ব আৰু, উপায় নাই। আজি ভ্লগটো আৰু বেছি দীঘলীয়া নকৰোঁ, ভ্লগটো ইয়াতে সমাপ্ত কৰোঁ। আৰু এয়া বাবু, জাষ্ট তাক ভাত তাত খুৱাই দিলোঁ। আৰু বাবু ডক্টৰ তাত গ'লে ডক্টৰে কি কৰে?
খুলিব আৰু এটা আছে বেজি দিয়ে নে ডক্টৰে নেতে মন কৰে মৰম কৰে ডক্টৰে আ আৰু ডক্টৰে কি সোধে মোৰ নাম হতে ডক্টৰে বাবুৰ নাম সোধে আৰু বেজি দিয়ে বাকী ভ্লগটো আজি ইয়াতে শেষ কৰিলোঁ আজি যদি ভ্লগটো চাই কিনে ভাল লাগিছে তেনেহ'লে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব বাকী নেক্সট এটা ভ্লগৰ জৰিয়তে আৰু আপোনালোকৰ ওচৰলৈকে আহিম এতিয়া বাই কোৱা বাই বাই দিয়া বাই 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 অঞ্চুমান মালি কোৱা বাই 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 মাই নেম ইজ অঞ্চুমান মালি বনাই আছে কি ধুনীয়া ধুনীয়া চাওক পুৰা গোল গোল একদম পুৰা নাৰিকলৰ লাড়ু বনাইছে চা বাবু চা মুখখন চা আৰু আমাৰ বাবুক চাব পাৰে কান্দি আছে মামাহঁতৰ ঘৰত যায় সেইকাৰণে কান্দি আছে আজি পূজা কৰিব যাম দে ময়ো যাম দে অ ময়ো যাম দে